নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ আজি অন্য এটা ভিডিঅ'লৈ। আজি কাম যাম বুলি ভাবিছিলোঁ, কিন্তু কামত যোৱা নহ'ল। মানে বেংকৰ কাম এটা আছে, তাকে বেংকৰ পৰা আহোঁগৈ। ঘৰত ভিডিঅ'টো আৰম্ভ নকৰিলোঁ, এতিয়া ৰাস্তাৰ পৰা এডোখৰৰ পৰা আহি কিনে আৰম্ভ কৰিছোঁ। এইপিনে ৱাইফাই মই গৈ আছোঁ, এখন এই দেখা লুকাই আছে। তাৰপৰা কাম এটা আছিলে বৰুৱা বেংকৰ পৰা, কাম এটা কৰি আহোঁ পটকখনে। সৰু সুৰা কাম এটা আছে, আপোনালোকক গৈ কিনে তাতে লগ পাই আছোঁ। বাইকখন বৰ্তমান এই লেতেৰা হৈ আছিলে, আজি এতিয়া ধুই ল'লোঁ। কালি কৈছিলোঁ ভিডিঅ'টোত, মানে গোটেই সেইদিনা বৰষুণ দি বাইকখনৰ অৱস্থা বেয়া হৈছিলে। এতিয়া অলপ ধুই ল'লোঁ ভালকৈ, বেছি প্ৰায় হৈছেগৈ শেষ হ'বৰ কাৰণে, আৰু অলপ আছেগৈ। এতিয়া লেতেৰা হৈ আছিলে, চাই লওক আপোনালোকৰ ভিডিঅ'টো। ক'ৰপৰা আহি কিনে ঘৰ পালোঁহি, তাত ভিডিঅ' নবনালোঁ, মানুহ যিটোহে ভিৰ। আজি মানে ভিৰ বহুত, মানে মোবাইলটো উলিয়াবই লাজ লাগিলে তাত। একদম ৰাতিপুৱা যি জোচত কৈছোঁ আৰু আপোনালোকক বেংকত লগ পাইছোঁ বুলি, কিন্তু মানে মানুহ বহুত ভিৰ আছিলে। সেইকাৰণে তাত মানে ভিডিঅ' চিডিঅ' বনোৱা নহ'ল। তাৰপৰা ঘৰ পোৱাহি আধা ঘণ্টামান হ'ল। তাৰপৰা বেটিং নিনিলেও, বেটি একদম যি খং, মোক নিনিলা আছে, মোক নিনিলা। কেনেকৈ কৈছিলা তুমি? বেয়া কথা, বেয়া কথা খুব কয় মানে। এই ওচৰৰ দাইহঁত আছে, শিকাই দিয়ে মানে, সেইকাৰণে বেয়া কথা মানে খুব ক'বলৈ ধৰিছে। এই লাহেকৈ এতিয়া সৰু হৈছে, জনা নাইতো কোনটো ক'লে ভাল, কোনটো ক'লে বেয়া। পিছত লাহে লাহে ক'বলৈ এৰিবগৈ। তাৰপৰা এতিয়া কিনো কৰিম আৰু এই আমাৰ টিকুটো ক'ত গ'ল? আমাৰ টিকুটোক দেখুৱাই দিম। এইটো আমাৰ টিকুটো। তাৰপৰা এই মানুহজনে কি তাত লগাই চাদৰ নে কি লগাইছে জানো, লগাই আছে, বৈ আছে এইখন। তাত কেইখন কাটিলে? দুখন কাটিলে চাগে ন? দুখন কাটিলে বোলে, আৰু কেইখনমান আছে, কেইখন আছে আৰু কেইখন আছে? আৰু 6খন আছে বোলে কাটিবৰ কাৰণে। তাত বলে মানে, তাত পালে মানে ভাত পানী একো নালাগে, বৈ থাকিব মাতিলেও শুনিয়ে নাপায়। কি মানে কিবা এটা কাম কৰিব হ'লেও মাতিলে শুনিয়ে নাপায়। সেইকাৰণে নিজে কৰি থওঁ আৰু ভাত চাত ওলাই কিনে খাই বৈ ধুনীয়া চাই থাকোঁ। আমাৰ চব এইপিনে পাপাই সেই চব্জি দি থৈছিলে, এইপিনে এইকেইটা একদম খাই মানে তুহিলং দি দিলে। লাই মূলা আছিলে, একদম খাই খতম দি দিলে এইকেইটা। আমাৰ নিজৰ ঘৰৰো নহয়, লোকৰ হাঁহ হয়। এতিয়া সৰু হাঁহ খেদিলেও মানে ঘৰত থৈ আহিলেগৈ, মায়ে ঘৰত থৈ আহিলেগৈ সেইদিনাখন, হ'লেও আহিয়ে থাকে বোলে খাবৰ কাৰণে। উপায় নাই আৰু তহঁতকে দি দিলোঁ, খাই তাক পূৰা পেট ভৰাই খাই পেটেই চুট কৰি ল। শকত হ'লে তহঁতক খাব পাব লাগিব, কিন্তু মালিকক গৈ এনেকৈ ক'লোঁ, তহঁতৰ হাঁহকেইটা খাব পাব লাগিব শকত হ'লে। কি হয়? নিমখ খাইছা? হাই কেইটা চুমুতি, আই লাভ ইউ কৈ দিয়া। চুমুতি একদম মোবাইল বোলে মই চাং বুলি কয়। তেতিয়া যেতিয়া যদি মই ওলাই থাকোঁ ন মোবাইলত, সেইটো আমাৰ পাপা ওলাইছে কথা। আমি বৰ্তমান আহি কিনে এতিয়া আলি পালোঁহি। ঘৰত এয়া মাকে মানে তাঁত বৈ আছে, আমনি কৰি আছে। তাকে দুটাই মানে অলপ আমি আলি পিনে এনেই ওলাই আহিলোঁ। চব আমাৰ জেগাটো একদম গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া জেগা। এইটো আমাৰ ৰাস্তাটো, পিনে সোমাই যায় মুঠাই আহি থাকিব লাগিব। তাৰপৰা আমি এতিয়া এনেই খোজকাঢ়ি ফুৰিছোঁ দুটাই। এই আমনি লগাই আছে মানে মাকে, তাঁতখন সোনকালে কাটি কিনে শেষ কৰি পেলাওঁ বুলি কৈছে। তাৰপৰা এই আকৌ কান্দন হ'লেই, পূৰা আমনি কৰি থাকে। এয়া তাৰপৰা আহি পিনে নদী কিনাৰ মানে যাওঁচোন। সেই তাত কি জাল পাতি থৈছে যেনে মাছে খেদিছে চাগে। এনেই এপাক গৈ আহোঁচোন নদী কিনাৰ ছাইডত। এদিন গৈছিলোঁ এইপিনে, এইখন ফিল্ডখন আমি ইয়াতে খেল খেলি থাকোঁ। এই বেটেৰীক লৈ আহিলোঁ, তাকে আমনি কৰি আছে নাই ঘৰত। আহিলোঁ কৈ দিয়া। বহুত আমনি কৰি থাকে। তাৰপৰা ঘৰতো বল নাই খেলা নহয় এতিয়া। তাৰপৰা আমি দুটাই আৰু এতিয়া এনেকৈ ঘূৰি ফুৰিছোঁ। কি ক'ব আৰু, আমনি কৰি থাকিলে ওমলাবতো লাগিবই। আইতাকেও কাম কৰি আছে। তাৰপৰা আমনি কৰি আছিলে, সেইকাৰণে লৈ গুচি আহিলোঁ ঘৰৰ পৰা। ভিডিঅ'খন এনেকৈ দিবলৈ আপোনালোকক চেষ্টা কৰিম যিমান পাৰোঁ ভালকৈ। আৰু আমি ইয়াতে বল খেলিছিলোঁ, ভিডিঅ' এটা দিছিলোঁ বল খেলা ইয়াতে। এইখন পিছখন ইয়াতে খেলিছিলোঁ। এই ষ্টাম্প পৰি আছে, বৰ ভাল নহয় পিছখন, গোটেই উখুৰা মুখুৰা। তাকে ইয়াতে খেলি ধুনীয়াকৈ ল'ৰাখিনিয়ে এনেই টাইম পাছ কৰি থাকিব হয় আৰু।
খেলি থাকোঁ নদী কিনাৰৰ পৰা আহোঁগৈচোন নদী কিনাৰৰ পৰা মই বেটিক লৈ আহিলোঁ এতিয়া চব সেইটো একদম লাহেকৈ চব লাইন পাতি ওলাই আহিলে বগৰী নিবৰ কাৰণে মই আকৌ ঘৰৰ পৰা বেটিক লৈ আহিলোঁ ই তাত বৈ শেষ কৰি ল'ম বুলি ক'লে তাৰপৰা এই লগৰে কিন্তু আহিলে সেইখিনি আৰু চব খুৰীহঁত তাৰপৰা ভণ্টিহঁতি আহিলে তাৰপৰা এতিয়া সেই বগৰী পাৰিব যাম বুলি ওলাই আহিলে একদম এনেই মই কষ্ট মানে লৈ ফুৰিলোহি চাল্লা আজি ঘৰত আহিলে বাৰুকৈ দিয়া যাব খেলা খায়ে এনে কৈছোঁ ক'তনো দিব পাৰিব হয় এই 9:30মান হ'ল ভাতটো খাই উঠিলোঁ মায়ে মাটিমাহ বনাইছিলে মাটিমাহকে ভাতটো খাই পূৰা পেটটো গেথেল গেথেল লাগি আছে তাৰপৰা আজিনো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নহ'ল বৰ বিশেষ ভালো নহ'ল যেনিবা তাৰপৰা ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ আকৌ নতুন ভিডিঅ'ত আপোনালোকক লগ পাই আছোঁ